Welcome to Cooking and Creativity. মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি মই পাস্তা বনাম, হোৱাইট চচ পাস্তা। চাওঁ আহক মই কেনেকৈ বনালোঁ। এয়া মই পাস্তাখিনি 5 মিনিটমান বইল কৰি ল'ম আৰু অকণমান ৰিফাইন দিছোঁ নামমাত্ৰ, তেতিয়া লাগি নধৰে। মোৰ পাস্তাখিনি বইল হৈ গ'ল, তো এতিয়া মই হোৱাইট চচটো বনাওঁ। হোৱাইট চচৰ কাৰণে মই অকণমান ৰিফাইন তেল দিছোঁ ফ্ৰাইং পেনত। আপোনালোকে ৰিফাইন তেলৰ সলনি বাটাৰ বা ঘিউ ইউজ কৰিব পাৰে। ময়দা দিলোঁ 2 চামুচ। এইখিনি মই ভালকৈ অলপমান ভাজি ল'ম 1 মিনিটমান, যাতে কেঁচা ভাৱটো নাইকিয়া হৈ যায়। এইদৰে 1 মিনিটমান ভাজি ল'ম। একদম ক'লা কৰি দিব নালাগে, জাষ্ট অকণমান কালাৰ এটা আহালে ভাজিলে হ'ল। এইদৰে অলপ ভাজি ল'ম। এইদৰে অলপ ভাজি লৈ তাৰপিছত মই ইয়াতে গাখীৰ এড কৰিম। এতিয়া এয়া দেখিছে মই আমুল তাজা ইউজ কৰিছোঁ, আপোনালোকে নৰ্মেল গাখীৰ বেলেগ ইউজ কৰিলেও হ'ব। আৰু লগে লগে লৰাই যাব লাগিব, কাৰণ গাখীৰ দিয়াৰ লগে লগে ময়দাখিনি গোট মাৰি ধৰে, আৰু যদি একেবাৰে গোট মাৰি যায় তেনেহ'লে চচটো ভাল নহ'ব। সেইবাবে লগে লগে এইদৰে ভাঙি ভাঙি মিলাই দিব লাগিব। ফাইন পেষ্ট এটা ৰেডি কৰিব লাগিব, সেইবাবে হাতখন লগে লগে লৰাই থাকিব লাগিব। আপুনি ৰৈ যাব নালাগিব, ৰৈ গ'লে এইখিনি গোট মাৰি যাব, গোট মাৰিলে ভাঙিবলৈ দিগদাৰ হৈ যায়। সেইবাবে লগে লগেই লৰাই থাকিব লাগিব। এয়া মোৰ গোটেইখিনি ভালকৈ পেষ্ট হৈ গ'ল। ইয়াতে মই এতিয়া শুকান জলকীয়া মই মিক্সিত গুড়ি কৰি থৈছিলোঁ, তো সেয়া দিছিলোঁ অলপ, আৰু জালুকৰ গুড়ি দিলোঁ অলপ। এতিয়া অকণ নিমখ দিম, নিমখ দিলোঁ। এয়া ভালকৈ মিক্স কৰি দিম, আৰু ইয়াতে মই অকণমান চেনিও এড কৰিছোঁ। এইখিনি মোৰ ধুনীয়া পেষ্ট হৈ গৈছে, ইয়াতে কোনো ধৰণৰ গোটা গুটি নাই। এইখিনি মই অলপ দেৰি আৰু 2 মিনিটমান মই এইদৰে সিজাই লওঁ। কণ্টিনিউ লৰাই থাকিব লাগিব। দেখিছে ধুনীয়া পেষ্ট এটা ৰেডি হৈ গৈছে। মোৰ হোৱাইট চচ পাস্তা হৈ গ'ল। এতিয়া মই পাস্তা দি দিম ইয়াতে। হোৱাইট চচখিনি ৰেডি হ'ল, তো ইয়াতে পাস্তাখিনি দি ভালদৰে এতিয়া লৰাই দিম, মিক্স কৰি দিম। তাৰপিছত খাবলৈ ৰেডি। আপোনালোকেও বনাব যদি সদায় বেলেগ ধৰণে পাস্তা বনাই আছে। চচ পিঁয়াজ সেইবোৰ দিয়ে বেছিভাগ বনোৱা হয়, এইদৰে বনোৱা নহয়। এইদৰে খায়ো ভাল লাগে, এবাৰ খাই চাব হোৱাইট চচ পাস্তা। যদি আজিলৈ বনোৱা নাই তেনেহ'লে বনাব পাৰে, নতুন ধৰণৰ এটা পাস্তা হ'ব। তো এতিয়া এইখিনি ভালকৈ মিলাই মই গেছটো অফ কৰি দিলোঁ অলৰেডি, নহ'লে পাস্তাখিনি চচটো আৰু ঠিক হৈ যাব। তো এইখিনি এতিয়া ভালকৈ লৰাই খাবলৈ ৰেডি হৈ গ'ল। এইখিনি মই এবাৰ মিক্স কৰি দিম, মিক্স কৰি এইখিনি খাবলৈ উলিয়াই দিম। তো একেবাৰে চিম্পল, দেখিছে, বিশেষ একো নাই, খালি হোৱাইট চচটো বনাওঁতে অকণ টাইম লাগে, আৰু খাবলৈও বৰ টেষ্ট হয়। তো মোৰ এইখিনি অলৰেডি ৰেডি হৈ গ'ল, চাওক।